এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ মোৰ মূৰত জেতুকা লগাম বুলি বোলো আপোনালোককো দেখাওঁ কেনেকৈ কি কৰোঁ, দিনটো কেনেকৈ মই মামা ঘৰত আছোঁ যিহেতু কেনেকৈ অতিবাহিত কৰোঁ তাকে দেখাওঁ। মামাহঁতৰ মানুহবিলাককো দেখাম কোন কোন আছে কোন কোন নাই, চব বাৰু নাই, পোৱালিবিলাক স্কুল যাব ওলাইছে। বাকী ব'লক জেতুকা ছিঙোগৈ এতিয়া ন। খৰাহি লৈ লৈছোঁ, আমি এতিয়া জেতুকা ছিঙিম। মই আৰু আমাৰ আপাই লগাম জেতুকা। সিহঁতি এইফালে চাই আছে মনে মনে দৃষ্টিয়ে। জেতুকা গছ মই মোবাইলটো থৈ আহিলোঁ, চাৰ্জ নাই মোৰ মোবাইলটোত। এইফালে ছিঙিম এতিয়া। জেতুকা ছিঙি আছোঁ, মোৰ ফোনটো এতিয়া চাৰ্জৰ পৰা এৰুৱাই আছোঁ। এয়া ধুনীয়াকৈ এইফালে 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 আমাৰ আকাশ চাই দে, আকাশ অংকুৰ এইফালে। এতিয়াহে মোৰ ধুনীয়াকৈ উঠিছে দেখিছা নাই। কলেজ যায় সিহঁতি, মই আৰু লগ নাপাম দেই তেওঁলোকক। নাথাকোঁ আৰু মই যাবগৈ লাগিব যে জল্দি জল্দি হোষ্টেললৈ, সেইকাৰণে দে চা দেই। কি খালি, ভাত খালি? এফালে মই ধুনীয়াকৈ ছিঙি ল'লোঁ। বেছি ভাত খাই আছে কলেজ যাবলৈ, হৈ গ'ল খাই। আপুনি ল'বনে নলয়? হ'বগে জানো? মই আন্দাজ নাপাওঁ নহয়। একো নহ'লে বুজাই যোৱা। এতিয়া ধুনীয়াকৈ পিচি মেলি ধুই ল'ম ফাৰ্ষ্টে ন, তাৰপিছত জবা ফুল দি দিম। ওৱান প্ৰডাক্টিভ ডে উইথ চুমু। ঘৰলৈ আহিছোঁ যেতিয়া কিবা এটা প্ৰডাক্টিভ কাম কৰি থৈ যাওঁ। এই ফুলকেইটা একদম কিউট লাগি যায় ন। তাৰপাছত এইপিনে ধুনীয়াকৈ ছিঙি ল'লোঁ। এতিয়া জবা ফুল ছিঙি দিম। ইয়াত জবা ফুল জেতুকাৰ লগত দিলে ভাল ন, ধুনীয়াকৈ দি দিম আৰু ইয়াৰ লগতে। বা কিউট কিউট ফুলবিলাক, চিম্পুলে কৰিছে চাগে দেই। ইয়াৰ পৰা এতিয়া জবা ফুল ছিঙিম। আৰু কি মোৰ চুলিখিনি দেখিছে নহয়, একদম সৰি সৰি টপা হৈ গৈছোঁ। সেইকাৰণে হোষ্টেলত থাকিলেও বাৰু লগাওঁ, আণ্টি এজনী আছে খুন্দি দিব কওঁ, বাট ইমান লগোৱা ভিতৰৰ পৰা চিঞৰি আছে দেই, ইমানকৈ লগোৱা নহয় যে, সেইকাৰণে ঘৰলৈ আহিলে লগাম লগাম বুলি ভাবি আছিলোঁ মই। সেইকাৰণে আজি চান্সটো পাওঁতে ধুনীয়াকৈ লগাই ল'ম আৰু ভাল লাগে। গোন্ধটোতে একদম মই হেৰি হৈ যাওঁ, মানে বহুত ভাল লাগে গোন্ধটো লগোৱাৰ পিছত যিটো গোন্ধ আহে ন, বহুত বেছি ভাল লাগে। তাৰপাছত যামগৈ আৰু আজি এইপিনে আৰু কিবা কিবি প্লেন আছে। কুকুৰা নে কিবা মাৰিছে চাগে খাবলৈ। এইবিলাক বোলে এল'ভেৰাবিলাক মুখত লগাব লাগে। আমি হোষ্টেলত হেৰিও দিওঁ, এই ভিটামিন চি টেবলেট। মোৰ ওচৰত আছে নেকি? কিনি আনিছোঁ। মইনা যাব ওলাইছে এইপিনে। মই গুচি যাব পাৰিলোঁ, লগ নাপাবও পাৰোঁ ন, সেইকাৰণে। এইখানে এতিয়া পূৰা ধুনীয়াকৈ ধুই লৈছোঁ। জেতুকা পাতটো আৰু জবা ফুলৰ পাতো লৈ আহিলোঁ। সেইটো ধুনীয়াকৈ লাগিছে চাওক এইখন। সেইটোৱে ডাঙৰ হেৰি কি কয়, ইয়াতকৈ ইমান সৰু এটা আছে। মৰম লাগে আকৌ ন বস্তুবিলাক।
ধুনীয়াকৈ পানী বেছি হ'ল নেকি পানী বেছি হ'লেও লগাই দিম পূৰা একদম মাথা চাথা সোমাই যাব এইপিনে পিংকি আহিছে মানুহবিলাকক নামবিলাকে কৈ থাকোঁ কোন কি একোডাল পাত্তা নাপায় কোন বুলিব এইজনী ন তাৰপিছত মই কাপোৰটো সলাই ল'ম কালাৰ লাগিলে আকৌ বেয়া হ'ব নহয় খালি ইস্ত্ৰি হোৱা কাপোৰ পিন্ধি লৈছোঁ তাৰপাছত এতিয়া ধুনীয়াকৈ লগাই ল'ম জেতুকা এতিয়া মোক আমাৰ আপাই লগাই দিব আৰু কালাৰ চাই থাকক দেই আপোনালোকে চাই থাকক দেই কিন্তু কোলা উঠিছে ভাল লাগে মোৰ গোন্ধটোতে বহুত ভাল লাগে একদম বনাই বনাই বোলে গোটেই জোল বিয়পি আহিছে এইখিনি এফালে আমাৰ লগাই দিয়া মানুহ এফালে ভিডিঅ' কৰি দিয়া মানুহ আৰু মোৰ পূৰা লগাই পিনে হৈ গ'ল ধুনীয়াকৈ জোল বৈ আহিছে গোটেই লেতেৰা গাইজ এতিয়াহে মই ধুনীয়াকৈ মুখ চুখ ধুই আহিছোঁ গোটেই বিয়পি গৈছে কাৰণে কাপোৰখন লৈ আছোঁ তাৰপাছত মুখ চুখ ধুই আহিলোঁ এতিয়া ভাত খাম এফালে আমাৰ চিম্পলে গা চা ধুই আহিছে তাৰপাছত ভাত খাম আমাৰ ভাত বাঢ়িছে জেঠাই তাৰপাছত ঘৰটো ধুনীয়াকৈ দেখা পাইছে ঘৰটো নতুন ডাইনিং টেবুলত দিয়া নাই খাবলৈ পুৰণা ডাইনিং টেবুলত দিছে এনেই কৈছোঁ ভিডিঅ' কৰি আছে ন এগৰাকী আমাৰ আপা আমাৰ মানে ঢেৰ আছে দেই খুব ডাঙৰ পৰিয়াল আমাৰ এইফালে মাংস কুকুৰা মাংস ন কলডিল কুকুৰা মই ভাল পাওঁ খাই শুকান ভাজি আৰু বাগা দে মই ভাল পাওঁ খাই আচাৰ আছে ন আচাৰ খাই খৰিচা আচাৰ খাই ভাল পাওঁ চব ভাল পাওঁ মই আৰু আহিলে এনেকুৱা হৈ যায় চবৰ ঘৰতে খাওঁতে ঘৰলৈ যাবলৈ হৈ যায় মোৰ তেলমান দিবি মাংস নোখোৱালি 2,000 years later. গাইছ একদম ধুনীয়া কালাৰ আহিছে চাগে দেই আপোনালোকে কেনেকুৱা দেখিছে বাৰু ৰ'দত এইটো কালাৰটো ধুনীয়া আহিছে চাগে মই একদম চকু মেলিব পৰা নাই বাট চুলিখিনি কালাৰটো দেখাই দিছোঁ বাই কৰি দিয়ক যাম দেই মই ঘৰলৈ এফালৰ পৰা বাই কৰিছে টোপোলা খুজি আছো টোপোলা হোষ্টেলৰ কাৰণে লৈ যাবলৈ ডিষ্ট্ৰিক্ট ফালৰ পৰা জাপযোৰ পানীত ডুবাই থৈ দিবি আকৌ দেই এতিয়া নাই ডুবোৱা নেকি ডুবাই দিছোঁ বাৰু কেলৈ ডুবাই থৈ দিয়ে পানীত নিবলৈ দিগদাৰ হৈছে আকৌ চলাই দিছোঁ গোটেই পানী হেৰি হৈ যাব মই তাত গৈ পানী ঢালিবিগৈ আকৌ সেইবুলি আকৌ তহঁতি হেৰি কিবা ঢেৰ দি নাখাবি অলপ দি খাবি টেঙা পানীখিনিও দিব পাৰিবি পানীও দিব পাৰিবি পানীখিনি টেঙা বাকী আইগৰাকীৰ বিয়া খাব আহিম তাৰপিছত আহিম এই পিংকি বিয়া খাবলৈ আমাৰ বাই বাই এতিয়া মানুহবিলাক আগবঢ়াইছে যোৱা বোলে মাজত লৈ লওঁ ভিডিঅ' ভাইটি হৈছিলে যোৱা ৰাস্তাটো ভাল কৰিলি নেকি বাৰু আমাক এবাৰ দেখাই দিয়া আকৌ বাই বাই মই যাবলৈ ওলাই গ'লো তেন্তে যাওঁ দেই গৈ থাকোঁ দেই বাই বাই
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টোত লাইক কমেণ্ট আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।